चार्ज ऑफ प्रिंसिपल जो हुआ है वो इतना अच्छा नहीं, दुख है और अनएक्सपेक्टेड हुआ था। और इंसिडेंट ऐसे लास्ट पीरियड में हुआ 30 अक्टूबर 2025 लास्ट पीरियड में। सो श्री चरण बसुमतारी आईसी ऑफ द स्कूल उसने थोड़ा पनिशमेंट दिया था नॉइस के हिसाब से क्लासरूम में। बट ये गर्ल लेट धीरा रानी बसुमतारी वो इनको थोड़ा सिंगल आउट करके, बट इट्स नॉट इंटेंशनली इनको डिमोरलाइज करने के लिए हिसाब तो नहीं है। बट ये लास्ट पीरियड का टाइमिंग ड्यूरेशन 145 से 220 का है और उस घर जाने के बाद ऐसे ये इंसिडेंट हुआ है। और इस छुट्टी के टाइम में बहुत स्टूडेंट लोग बहुत रश हुआ है और सभी स्टाफ लोग ये इसमें एंगेज हुआ है स्टूडेंट लोग को जाने के लिए 5 to 10 स्टूडेंट एट ए टाइम, तो ऐसे जाने निकलने के लिए। सो ऐसे हुआ है, दुख की बात है। सब ट्रिब्यूट इनका वी गेव ट्रिब्यूट to her home, as well as also we participate in her condolence in her bereaved family, and also may her soul rest in peace. और इनके ये footage CCTV are already submitted to the police department of Salwari, and also statement and video सब submit हुआ है इंस्पेक्टर ऑफ स्कूल में। तो उसी में सब अभी भी अंडर इन्वेस्टिगेशन हो रहा है। थैंक यू ऑल। যেতিয়া ছোৱালীটো ইটো কাণ্ডটো যেতিয়া হৈছিল তাৰপিছত মাকো নাছিল, মাকে কিবা ছাগলী পানী খুৱাব গৈছিল বুলি কৈ আছে। তাৰপিছত যেতিয়া আহি দেখা পাইছে এইটো ঘটনা, তাৰপিছত তাই নিজে কিবা হেং কৰি আছিল নেকি, তাৰপিছত চুনিটো নিজে কাটি দিছে বুলি কৈছে। আমি যাওঁতেও এইটোৱে কৈছিল। পিছত আৰু গাঁৱৰ মানুহকেইটা জমা হৈ কিনি সুধিছে ইহঁতে যে কি হ'ল, স্কুলত কিবা হ'ল নেকি, যিহেতু তাই মানে এনেকৈ হেং কৰিছে, ডাইৰেক্ট স্কুলৰ পৰা আহি এনেকৈ হেং কৰিছে বোলে। সুধোতে ষ্টুডেণ্টছকেইটাই কৈছিল যে ছাৰে তাইক মানে অলপমান বাহিৰত ৰাখিব দিছিল বুলি কৈছিল। তাৰপিছত ইহঁতৰ মনত বহুত আঘাত পৰি কিনি আৰু যেতিয়া ইহঁতে কমপ্লেইন কৰিলে ছাৰক, FIR দিছে। তাৰপিছত FIR দিওঁতে আৰু ছাৰক এৰেষ্ট কৰি লৈ গৈছে মানে ৰাতি 11টা মানত। এইটোৱে স্কুলৰ পৰাও আমি ছাছপেণ্ড কৰি দিছে, ছাৰ ছাছপেণ্ড কৰি দিছে আমাৰ প্ৰিন্সিপালে, ছাৰ তেওঁক ছাছপেণ্ড কৰি দিয়া হৈছে। ক্লাছ আছিল, লাষ্ট ক্লাছত এটা টিচাৰ অহা নাছিল, তেওঁৰ ঠাইত মানে ছাৰ ধৃচৰণ এই IC হয়, ই মানে এক্সট্ৰা ক্লাছ কৰিবৰ কাৰণে সোমাইছিল। তাৰপিছত ক্লাছ কৰোঁ সময়তে লাষ্ট পিৰিয়ডত আউট হোৱাৰ আগতে অলপ আগতে পিছত ছাৰে কিবা এটা শিকাই থাকোঁতে তাই মানে অলপ জোৰকৈ হাঁহি দিলাক। হাঁহি থাকোঁতে ছাৰৰ মাইণ্ডটো অলপ ডিষ্ট্ৰেক্ট হৈ গৈছে, কিবা এটা টিচিং কৰি আছে আৰু তাৰ মাজতে তেওঁ হাঁহি দিছে। তাৰ কাৰণে অলপ 2 মিনিটমানৰ কাৰণে তুমি বাহিৰত যোৱা বুলি কৈছিল। আৰু তাই ক্লাছত বাহিৰতে থিয় হৈ আছে, CCTVটো দেখা পাই আছে। তাৰপিছত ছাৰে যেতিয়া টাইম আপ হ'ল তেতিয়া যেতিয়া আহোঁতে তাই নাচি কিনি গৈছে ক্লাছত। তাৰপিছত বেগত আৰু নিজৰ বুকছটো সোমাই কিনে আৰু বাহিৰতো কিবা নাচি ওলাইছে। পিছত আৰু ৱাছৰুম যোৱাৰ কথাটো সুধিছিল বুলি কৈছে ছাৰে। ৱাছৰুমত যাওঁতে তাই মানে 4 মিনিটমান লগাইছে ৱাছৰুমত। তাই আৰু বেলেগ CCTV কেমেৰাটো, ক্লাছ 1 CCTV কেমেৰাটো ৰেকৰ্ড হৈছে, তাৰ ভৰিটো যোনটো বেৰাৰ ফাঁক আছে তাৰ পৰাও দেখা পাইছে। তাৰপিছত আকৌ খিৰিকী দি জুমি চাইছে, আকৌ ৱাছৰুমত গৈছে, আকৌ ৰিটাৰ্ণ আহিছে আৰু খিৰিকী দি জুমি কিনি চাই কিনি আৰু 2বাৰমান 3বাৰমান এনেকৈ কৰিছিল মানে। তাৰপিছত যেতিয়া ওলাই যাওঁতে ছাৰে কৈছে অলপমান ৰখাচোন তুমি, এনেকৈ কৈ কিনি তাই ক্লাছৰুমত আহিল আকৌ ৰিটাৰ্ণ। আহাৰ পিছত ছাৰে যেতিয়া যাই কিনি ক'লাক যে কি কয় তুমি কালি তোমাৰ মাক মাতি আনিবা, এনেকৈ কৈছে। তাৰপিছত এইটো মাৰ শব্দটো শুনি কিনি তাই মানে কান্দি দিছে। কান্দি কিনি আৰু কেমেৰাটো ৰেকৰ্ডিং হৈছে কি চকু পানীকেইটা মুচি আছে বুলি। তাৰপিছত তাই আৰু ওলাই গৈছে, এইটোৱে আৰু। তাৰপিছত ঘটনাটো ঘৰতে যাই কিনি কি কয় হেং কৰি লৈছে তাই। আৰু
কি আছিল কি নাই এইটো আৰু আই থিংক ডেট ঘৰৰ প্ৰব্লেমো হ'ব পাৰে অলপ চলপ এইটোৱে আৰু টাইমটো মানে কেতিয়া ঘৰৰটো নাই আমাৰ স্কুলৰটো আমাৰ স্কুলৰ পৰা 2:22 ছেকেণ্ডত ওলাই গৈছে আমাৰ স্কুলৰ পৰা ফুটেজবোৰ সব মানে কি কয় CCTVত আছে তাৰপিছত পুলিচ ষ্টেচন সালবাৰী পুলিচ ষ্টেচনত তাতো দিয়া হৈছে তাৰপিছত IS ছাৰৰ তাতো হাতত দিয়া হৈছে আমি এই খবৰটো কেতিয়া পাইছে সুইসাইড কৰা খবৰ সুইসাইড কৰা সময়টো মই 4:30 মানত পাইছো হেন লাগিছে মানে মই মানে কিবা মোৰ বিশেষ কামৰ কাৰণে মই বেংকত গৈছিলো লাইক 2:40 মানত মই ইয়াৰ পৰা 3:40 মানত মই ওলাই গৈছো ইয়াৰ পৰা বেংকত গৈছিলো মানে মোৰ বেংকটো আছিল আগত কি কয় নগাঁৱত হাইবাৰ গাঁৱত তাৰপিছত কি কয় ইটো কামৰ কাৰণে ট্ৰান্সফাৰ কৰাৰ কাৰণে মই মানে 2-3 দিন ধৰি মই তাতে দৌৰি আছিলোঁ তাৰপিছত তাৰ পৰা আহি থাকোঁতে ছাৰে ফোন কৰি কিনি মোক সুধিছিল কিবা ক্লাছ 9ৰ বাচ্চাক কোনোবাই কিবা এটা কৈছিল বা কিবা কৰিছিল এনেকৈ কৈছিল তাৰপিছত মই এইটো নিউজটো শুনি কিনি মই গোটেই ষ্টাফটোক মই ফোন কৰিলোঁ জনালোঁ তাৰপিছত ঘৰৰ পৰা মোক ইহঁতৰ ঘৰৰ পৰা মোক মেছেজ দিলাক যে তাই এনেকৈ কৰিছে হস্পিটেলত আছে তাৰপিছত আৰু মই চিধা হস্পিটেলত গৈছোঁ হস্পিটেলত আৰু দেখা পালোঁ যে তাই মানে নাই আৰু नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबास कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबास कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 79088879445 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबास कबिराजनिफ्राय सुबुरुन लादो